गसाइगावनि खासियाबारियाव इउपिपिएल हान्जानि गिदिर जयनिं हाबाफारि दिनै गसाइगाव महकुमानि सिङाव थानाय गसाइगाव बिधानसभा बिएफ सिंनि खासियाबारि गेलेग्रा फोथाराव जमदुवार ब्लक इउपिपिएलनि बानजायनायाव इउपिपिएल हान्जानि गिदिर जयनिं हाबाफारि जालाङो। इउपिपिएल हान्जानि दिनैनि जयनिं हाबाफारिया बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी, केबिनेट मन्थ्रि उरखाव गोरा ब्रह्म इएम, रन्जित बसुमतारी, डक्टर नीलु स्वर्गियारी, एमएलए जिरन बसुमतारी, लरेन्स इस्लारि आरो मिरु इउपिपिएलनि गाहाय नेहाथारि राजु कुमार नार्जारिनि नुजाथिनायाव जायो। दिनैनि इउपिपिएलनि जयनिं हाबाफारियाव बिपिएफ आरो कंग्रेसनि गोबां मावथि सोद्रोमा आरो मददगिरिफ्रा इउपिपिएल हान्जायाव हाबो। हान्जानि जयनिं हाबाफारियाव बाहागो लानानै मन्थ्रि उरखाव गोरा ब्रह्म बिथाङा खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। অৱধাৰিতভাৱে 2020 চনৰ পৰা ইউপিপিএল, বিজেপি আৰু এজিপি মিত্ৰজোঁটৰ যিটো ৰাজ্যিক পৰ্যায়ৰ মিত্ৰজোঁট আছে আৰু বিটিচিত এতিয়া বিজেপি আৰু ইউপিপিএলৰ এটা মিত্ৰ চৰকাৰ 4 বছৰত ইমানে এটা ভাল কাম কৰি আহি আছে। ইয়াত অশান্তি নাই, শান্তি বিঘ্নিত হোৱা নাই, উন্নয়নৰ ধাৰা খুব উদ্যোগামী, ৰাস্তা চলি আছে, স্কুল বনোৱা হৈ আছে। আৰু আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমাৰ প্ৰফেচনেল ল'ৰা ছোৱালী মানে নম্বৰটো বাঢ়ি গৈছে। ভাল শিক্ষা, উচ্চ শিক্ষা আৰু APSCৰ কাৰণে ট্ৰেইনিং লৈ পেলাই ACS অফিচাৰ হ'ব বিচৰা, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচৰা আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপত ল'ৰা ছোৱালীবিলাকে মানে আগবাঢ়ি গৈ আছে। এনে ক্ষেত্ৰত আমি এটা যদি চৰকাৰৰ এইটো সফলতাৰ মাপকাঠি এইটো চাব লাগে যে মানুহ যে শান্তিত আছে আৰু সন্তুষ্ট হৈ আছে, সেইটোৱে মানে চাবিকাঠি বা মাপকাঠি বুলি ক'ব লাগে। সফল এটা চৰকাৰৰ আৰু যিটো নিৰ্বাচন আহি আছে, জনগণৰ ৰাইজ নিশ্চয় আঁকোৱালি ল'ব আৰু তাৰ কাৰণে নেক্সট যিটো 2025 নিৰ্বাচন হ'বলৈ গৈ আছে, তাতো ইউপিপিএলৰ নেতৃত্বতে মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ইয়াত কোনো সন্দেহ নাই। এইটোৱে মই ক'ব খুজিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেখেতে বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে যিদৰে সহায় কৰি আছে, কাম কৰি আছে। যেনেকৈ আমি যদি চাওঁ, তেখেতৰ ইনিচিয়েটিভতে ৰাইমনা নেশ্যনেল পাৰ্কটো কেন্দ্ৰীয় চৰকাৰে এইটো মানে কিবা কৰিলে, মানে ঘোষণা কৰিলে। চিকনাঝাৰ মানে যিটো নেশ্যনেল পাৰ্ক হ'ব গৈ আছে, মানাস নেশ্যনেল পাৰ্কটো লৈ পেলাই উন্নয়নৰ কাম কাজ চলি আছে। ওৰাং চবকে তাৰপিছত ৰাস্তা ঘাট ইয়াৰ কমচে কম আমাৰ বিটিচি অঞ্চলত এতিয়া যদি মই সম্পূৰ্ণভাৱে 10টা সমষ্টি যদি ধৰে আৰু নতুনকৈ যিটো সমষ্টি নিৰ্ধাৰণ হ'ল, তাত 15টা সমষ্টি আছে। 15টা সমষ্টিত যদি আমি চাওঁ, কমচে কম এটা সমষ্টিত 100-150 কিলোমিটাৰতকৈ বেছি ৰাস্তা ৰাজ্য চৰকাৰৰ পৰা বনোৱা হ'ল, পকা ৰাস্তা। তাৰ বাহিৰেও আজি মেডিকেল কলেজ হৈছে, মেডিকেল কলেজ কোকৰাঝাৰত ক্লাছ আৰম্ভ হ'ল, কামৰূপতো ক্লাছ আৰম্ভ হ'বলৈ গৈ আছে। আৰু কেন্দ্ৰ চৰকাৰৰ পৰা দিব লগা বহুতখিনি অনুষ্ঠান, যেনেকৈ মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা ৰেলৱে কোচ ফেক্টৰীৰ পৰা আৰম্ভ কৰি পেলাই বড়ো চুক্তিত যিবিলাক দৰকাৰ লিখা আছে, সেইটো আপুনি লাহে লাহে পৰ্যায়ক্ৰমত কৰিব গৈ আছে। এইকাৰণে উন্নয়ন ৰাইজে বিচাৰে, শান্তি বিচাৰে আৰু উন্নয়ন বিচাৰে আৰু সমাজত সকলো জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক বিশ্বাসৰ মাজত চবে থাকিব বিচাৰে। এই পৰিৱেশটো পোৱাৰ কাৰণে ৰাইজে আকৌ ইউপিপিএল দলকে সমৰ্থন জনাব আৰু আগন্তুক যিটো নিৰ্বাচন, ইয়াত ইউপিপিএলৰ নেতৃত্বত আকৌ এবাৰ চৰকাৰ গঠন হ'ব। UPPL long live! UPPL long live!